হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। যোৱাকালি ফেচবুক লাইভত আমাৰ CM ছাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ছাৰে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দিছে এবাউট ADR এপইণ্টমেণ্ট ডেট, তাৰ লগতে আৰু যিবোৰ ডিপাৰ্টমেণ্টেল এপইণ্টমেণ্ট হ'ব বাকী আছে সেইবোৰৰ বিষয়েও কিছুমান হিণ্ট দিছে। অৰ্থাৎ কেতিয়ালৈ তেওঁলোকৰ এপইণ্টমেণ্ট হ'ব পাৰে সেইবোৰৰ বিষয়ে অলপ হ'লেও কৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই মোৰ এই ভিডিঅ'টোৰ শেষৰ ফালে আমাৰ CM ছাৰৰ ক্লিপটো লগাই দিম, যোনটো ক্লিপত তেওঁ ADR এপইণ্টমেণ্ট আৰু তাৰ লগতে বিভিন্ন ডিপাৰ্টমেণ্ট ৱাইজ এপইণ্টমেণ্ট কেতিয়া দিব সেই বিষয়ে উল্লেখ কৰিছে। গতিকে প্ৰথমতে চাওঁ যে এইটো দেখা পাইছে যে 22 ডিচেম্বৰত স্বাস্থ্য বিভাগত নিযুক্তি হ'ব বুলি কৈছে। আপোনালোকে গম পায়েই, আগতে এইটো নটিফিকেশ্যন দি দিছে। তাৰপাছত চাহ বাগিচাৰ প্ৰাৰ্থীসকল যিসকল চাহ বাগিচাৰ পৰা উত্তীৰ্ণ হৈছে স্বাস্থ্য বিভাগত, তেওঁলোকক 23 তাৰিখে নিযুক্তি প্ৰদান কৰিব। তাৰপাছত 10 জানুৱাৰীৰ পূৰ্বে চতুৰ্থ বৰ্গৰ নিযুক্তি হ'ব আৰু 15 জানুৱাৰীত আপোনালোকৰ ADR থাৰ্ড গ্ৰেডৰ নিযুক্তি হ'ব আৰু ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত আন বিভাগীয় নিযুক্তিবোৰ হ'ব। গতিকে CM ছাৰে নিজৰ লাইভত ইয়াতকৈ বিতংভাৱে কৈছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ, সকলো ইনফৰমেশ্যন পাই যাব। গতিকে চাওঁ আহক। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। ADR তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে। 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে। তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে। এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোঁতে আমি ডিচেম্বৰ মাহলৈকে আমাক সময় লাগিব। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ ADR যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে। ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম। নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ। গতিকে আপোনালোকে লাইভটো চালে তাত দেখিলে যে CM ছাৰে কৈছে যে 22 ডিচেম্বৰত স্বাস্থ্য বিভাগত নিযুক্তি দিয়া হ'ব আৰু স্বাস্থ্য বিভাগৰ যিসকলে চাহ বাগিচাৰ পৰা পাইছিলে তেওঁলোকক 23 তাৰিখে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। তাৰ পাছত আপোনালোকৰ অৰ্থাৎ 10 জানুৱাৰীৰ আগতেই আপোনালোকৰ যিসকল ADR গ্ৰেড 4ত পাইছিলে তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু ঠিক তাৰ পাছতেই 15 জানুৱাৰীৰ আগে অৰ্থাৎ আপোনালোকৰ 11, 12, 13, 14 যিকোনো ডেটতে আপোনালোকৰ যিসকল গ্ৰেড 3 আছিলে ADR গ্ৰেড 3 তেওঁলোকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। গতিকে এইখিনিয়ে আছিলে আপোনালোকৰ ফুল ইনফৰমেশ্যন। তাৰ লগতে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে আন বিভাগীয় নিযুক্তিবোৰ দিয়া হ'ব। অৰ্থাৎ বিভিন্ন ধৰণৰ বিভাগীয় পদবোৰো আপোনালোকৰ নিযুক্তি দিয়া হোৱা নাছিলে। গতিকে তেওঁলোককো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগত নিযুক্তি পত্ৰ প্ৰদান কৰিব। যিহেতু MCC লগাৰ আগতেই আপোনালোকক সকলোবোৰ ডিপাৰ্টমেণ্টৰে এপইণ্টমেণ্ট লেটাৰ দি পেলাই শেষ কৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'। যদিহে চেনেলটোত নতুনকৈ আহিছিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে। থেংক ইউ।